নমস্কাৰ বন্ধু বান্ধৱীসকল মানসী আছামিজ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই মানসী সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে কম সময়তে বনাব পৰা এটা মাছৰ ৰেচিপি লৈ আহিছোঁ। বলকচোন তেন্তে চাই লওঁ। ফিছ মছলা বনাবৰ কাৰণে মই ইয়াত 3 পিচ মাছ লৈছোঁ আৰু পিঁয়াজ দুটাই পেষ্ট বনাই লৈছোঁ, বিলাহী দুটা পেষ্ট বনাই লৈছোঁ আৰু এটা মই মছলা বনাই ল'ম, সেইটো দেখাই লৈছোঁ। মই একেটা মিক্সি বাটিতে কেইফুটামান নহৰু, এটুকুৰা আদা, দুটা জলকীয়া আৰু জিৰা অকণমান পেষ্ট কৰি ল'লোঁ। এতিয়া ইয়াৰ লগতে দিম মই 1 চামুচ ধনিয়া পাউডাৰ, 1 চামুচ গৰম মছলা আৰু দিছোঁ 1 চামুচ ৰেড চিলি, 1 চামুচ দিছোঁ হালধি। এতিয়া এইখিনি মই অকণমান পানী দি এটা ধুনীয়া পেষ্ট বনাই ল'ম। আৰু এইফালে ফ্ৰাই পেনখন মই পাতি দিছিলোঁ। ফ্ৰাই পেনখন গৰম হ'লত মই ইয়াতে দিছোঁ মিঠাতেল। তেল গৰম হ'লত ইয়াতে মই এতিয়া তেজপাত দিছোঁ এখিলা আৰু দিম কেইটামান পাঁচফোৰণ। এই ৰেচিপিটো বনাবলৈ বহুত বেছি টাইম নালাগে, বস্তুখিনি যোগাৰ কৰি ল'লে সোনকালেই হয়। এতিয়া ইয়াতে দিম মই পিঁয়াজৰ পেষ্টখিনি, যিখিনি মই বনাই ৰাখিছিলোঁ সেই পিঁয়াজৰ পেষ্টখিনি দি দিম ইয়াতে। এতিয়া পিঁয়াজৰ পেষ্টটো অকণমান ৰঙচুৱা হোৱালৈ ধুনীয়াকৈ ভাজিব লাগিব। পিঁয়াজখিনি অলপ ভজা হৈছে, এতিয়া ইয়াতে মই দিম বিলাহীৰ পেষ্টখিনি। বিলাহীখিনি দি মই আৰু অকণমান ভাজি ল'ম, যাতে খুব ধুনীয়াকৈ ভাজ খায় বিলাহীখিনি আৰু ইয়াৰ কেঁচা কেঁচা গোন্ধটো আঁতৰি যায়। নিমখ দি দিছোঁ জোখমতে। আৰু এতিয়া গোটেইখিনি মই ভালদৰে লৰাই ঢাকোনখন লগাই দিম, বিলাহীখিনি ভালদৰে সিজি অহালৈকে। ঢাকোনখন লগাই দিছোঁ মই 5 মিনিটমানৰ কাৰণে। মাজতে মই একবাৰ লৰাই দিছোঁ। এতিয়া আকৌ মই ঢাকোনখন লগাই দিছোঁ, কাৰণ এইখিনি হোৱা নাই এতিয়ালৈ। বিলাহীখিনি হৈছে আৰু ভজা। এতিয়া ইয়াতে মই দিম যিটো মছলাৰ পেষ্ট বনাই থৈছিলোঁ, সেই মছলাৰ পেষ্টটো মই দি দিম এতিয়া ইয়াতে। এতিয়া এই মছলাখিনিও ধুনীয়াকৈ ভাজি ল'ব লাগিব। মছলাখিনি ভজাৰ ওপৰতে কথা, মছলাখিনি ধুনীয়াকৈ ভাজ খালে খাবলৈ টেষ্ট হ'ব। আকৌ ঢাকোনখন লগাই দিছোঁ মই। মাজে মাজে এনেকৈ লৰাই ভাজি আছোঁ, নহ'লে তলত লাগি ধৰিব পাৰে, সেইকাৰণে এনেকৈ লৰাই ভাজি থাকিম। মছলাখিনি মই প্ৰায় 7-8 মিনিটমান ভাজি ল'লোঁ আৰু হৈছে মোৰ এতিয়া ভাজি। এতিয়া ইয়াতে মই দিম গৰম পানী, আৰু ইয়াত কেতিয়াও ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, গৰম পানী দিব লাগে, তেতিয়াহে খাবলৈ ভাল হ'ব। আৰু পানীও বহুত বেছি দিব নালাগে, এটা জোখত দিলেই হ'ব। যিহেতু এইখিনি গ্ৰেভি কৰিম, সেইকাৰণে বহুত বেছি দিব নালাগে পানী, আৰু অকণমান দি দিম আৰু এয়া চাওক, ইমানটো জোখতে মই ৰাখি দিম পানী। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকোনখন লগাই দিম, অকণমান উতলি অহালৈ। আৰু এয়া এতিয়া মোৰ মাছ দিব পৰা হৈ গৈছে। মাছ মই ফ্ৰাই কৰি ৰাখিছিলোঁ। মাছ ফ্ৰাই কৰাটো কি দেখাম সকলোৱে জানেই, সেইকাৰণে মই মাছ ফ্ৰাই কৰাটো দেখুওৱা নাই। এতিয়া দি দিছোঁ মই ইয়াতে ফ্ৰাই কৰি ৰখা মাছখিনি। মাছখিনি এতিয়া মই মছলাৰ জোলখিনিৰ সৈতে ভালকৈ মিহলাই দিছোঁ, যাতে মছলাৰ টেষ্টটো মাছৰ মাজলৈ সোমাই যায়। এতিয়া মই আকৌ 5 মিনিটৰ কাৰণে ঢাকোনখন লগাই দিছোঁ, ধুনীয়াকৈ যাতে মছলাৰ টেষ্টটো মাছৰ মাজলৈ সোমাই যায়।
আৰু এইয়া মোৰ ফিছ মছলা ৰেডি হৈ গ'ল আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই নিশ্চয় এবাৰ বনাই খাই চাব আৰু কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব আৰু আজি ৰেচিপিটো যদি ভাল পালে তেন্তে প্লিজ লাইক কৰিব আৰু যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেন্তে পুনৰ এটা নতুন ভিডিঅ' লগ পাই খাই আজিলৈ আহিছো বাই বাই